চলো বিটিসি পাল্টাই চাচা চাচিৰ বাৰী যাই আমি প্ৰগ্ৰাম কাৰ্যসূচী লৈছোঁ আৰু বিপুল সংখ্যাৰ ৰাইজে আমাৰ বিশেষ কৰি মাইনৰিটি সমাজে আদৰি লৈছে আৰু হাগ্ৰামাই যে যোৱা নিৰ্বাচনৰ গাদ্দাৰী কৰিছে এই গাদ্দাৰীৰ উত্তৰ বা শাস্তি দিয়াৰ কাৰণে আমাৰ ইছলাম লম্বী মানুহসকলে ৰেডি হৈছে তেখেতক গাদ্দাৰী আখ্যা দিছে কাৰণ তেখেতে নিৰ্বাচনত প্ৰতিশ্ৰুতি দিছিলে যে মই জয়যুক্ত হোৱাৰ পিছত মই মুছলমানসকলৰ মাটিৰ পাট্টা এমাহৰ মাজতে কৰি দিম কিন্তু আজি 6 মাহ অতিক্ৰম হৈ গ'ল কিন্তু কোনো ধৰণৰ মাটিৰ পাট্টা মুছলমান মানুহক এজনকো দিয়া নাই মই কৈছোঁ এজনকো দিয়া নাই আৰু তেখেতে গাদ্দাৰী কৰিছে যে মুছলমান সমাজে যিহেতু আমি সকলোৱে জানো যে বিটিআৰ অঞ্চলত 80% মুছলমানে BPF কৰে অৰ্থাৎ 4,70,000 ভোট তেখেতে এইবাৰ মুছলমানৰ পৰা পাইছে আউট অফ 7,90,000 ভোটৰ ভিতৰত 5 লাখৰ ওচৰত তেখেতে মানে মুছলমানৰ ভোট পাইছে এই কাৰণে আজি মুছলমানবোৰৰ যি প্ৰশ্ন যে মুছলমান যুৱসকলক 2 লাখ টকাকৈ দিয়া যি কথা আছিলে এজনো মুছলমানক আজিলৈকে তেখেতে 2 লাখ টকা দিয়া নাই এই কাৰণে মুছলমান সমাজৰ প্ৰত্যেকটা শ্ৰেণীৰ মানুহে তেখেতক আজি গাদ্দাৰী আখ্যা দিছে আৰু এই নিৰ্বাচনত তেখেতে ইয়াৰ ৰিজাল্ট পাবলৈ গৈ আছে সেইটো কথা আপোনালোকক জনাব তেওঁ এজন ঠগবাজ মানুহ প্ৰবঞ্চনাৰ ৰজা মিছলীয়াৰ ৰজা মানে গাদ্দাৰীৰ ৰজা তেওঁ হাস্যকৰ ৰজা এজন মানে কি ক'ম আৰু ভাষা নাই আমাৰ এই BTC অঞ্চলত তেখেতৰ দৰে জনপ্ৰতিনিধি পাৱাটোৱে আমাৰ কাৰণে দুৰ্ভাগ্য স্যাৰ কৈছে যে হাগ্ৰামা চৰকাৰ কেতিয়াও এলেচত নাথাকিম বুলি কৈছিলে এতিয়া মানুহে বেয়া পাইছে সেইটোৱে তেখেতে কৈছিলে যে BJP হাতাও তেখেতৰ প্ৰথম মানে শ্লোগানে আছিলে যে BJP হাতাও UPPL হাতাও আৰু BTC বাচাও আৰু তেখেতে মাইনৰিটি সমাজক কৈছিল যে আমি অকলে চৰকাৰ কৰিম আমি অকলে থাকিম আমি মাইনৰিটিসকলক নিৰাপত্তা দিম তেনেকুৱা কথা কৈছে কিন্তু 28টা সিট জিকাৰ পিছতো তেখেতে মাইনৰিটি সমাজক ভৰিত মোহৰাই তেখেতে ৰাতিৰ ভিতৰত NDA তথা BJPৰ লগত তেখেতে এলায়েন্স কৰিছে তেখেতে মাইনৰিটি সমাজৰ নিৰাপত্তাৰ কথা কৈছিল কিন্তু তেখেতে যোৱা মাহৰ যি কোকৰাঝাৰত যি জম্মা মছজিদত যি আক্ৰমণ হ'ল যি এটেক হৈ গ'ল সেই এটেককাৰীসকলক আজিলৈকে তেখেতে জেলত পঠোৱাৰ ব্যৱস্থা কৰা নাই শ্ৰীৰামপুৰত এজন মুছলমান যুৱকক যি ধৰণে নিলজ্জা লঞ্চিত কৰিলে সেই লঞ্চিত কৰা ব্যক্তিসকল BPFৰ সিন্ডিকেট চলোৱা ব্যক্তিসকল হয় আৰু তেখেতসকলক আজিলৈকে তেখেতে শাস্তি দিয়া নাই বা শাস্তি লোৱাৰ কাৰণে একো এনেকুৱা ব্যৱস্থা কৰা নাই মই ভাবোঁ মুছলমান সমাজক তেখেতে বিগত 25 বছৰ ধৰি তেখেতে মানে প্ৰবঞ্চনা কৰি আহিছে ঠগবাজ কৰি আহিছে গাদ্দাৰী কৰি আহিছে মই সেই কথা আপোনালোকক জনাব এমেণ্ডমেণ্ট বিলৰ কথা কৈ আছে যে এমেণ্ডমেণ্ট বিলটো মানে প্ৰমোদ বড়ো চৰকাৰ চিন্তা কৰি আছে কিয়নো দিছপুৰ লাগে ডাইৰেক্টলি কাউন্সিলৰ পইচাটো আহক বুলি কৈ আছে স্যাৰ BTC আৰু BTR চুক্তি এই দুটা চুক্তিয়ে হ'ল আমাৰ অঞ্চলৰ মানে শক্তিশালী কৰা এটা ব্যৱস্থাৰ মাজতে এটা চুক্তি আৰু BTR চুক্তিত আমাৰ 125 এমেণ্ডমেণ্ট বিলটো ৰূপায়ণ কৰাৰ কাৰণে ইয়াৰ 60টা সমষ্টি যি কৰাৰ যি আমাৰ চুক্তিত আছে আৰু বেছি মানে পাৱাৰফুল বিশেষ কৰি ইকনমিকেলি যি পাৱাৰফুল যি ষ্ট্ৰেট ফাণ্ডিং চিধা দিল্লীৰ পৰা ফাণ্ডিং আমাক লাগে আৰু সেই চুক্তিৰ দ্বাৰা ইয়াত আছে এই কাৰণে আমি কৈছোঁ আজি UPPL যদিও যদি কিবা কাৰণ আমাৰ যদি ৰাজনৈতিকভাৱে আমি সক্ষম নহওঁ মুছলমান ভাইসকলে যদি আমাক মৰম নকৰে তথাপিও কোনো পৰ্যায়ে আমাৰ ভয় নাই কাৰণ যি কাৰণত আজি আমি ইয়াত 5,000 মানুহ ৰঙা তেজেৰে এই অঞ্চলত তেজীন হৈ গৈছে এই তেজৰ যি এই তেখেতসকলৰ যি বলিদান এইটো BTR চুক্তিয়ে হয় গতিকে BTR চুক্তিৰ কাৰণে আজি প্ৰমোদ বড়ো ডাঙৰীয়াই ৰাজ্যসভাৰ সাংসদ হৈ পেলাই এই চুক্তিটো আখৰে ৰূপায়ণ কৰাৰ এমাহ দুমাহৰ ভিতৰতে আমি দেখা পাম আপুনি বহু জায়গা ঘূৰিলে মুছলমানসকলে কি কৈছে এবাৰ কি চলো BTC পাল্টাই চাচা চাচি বাৰী যায় আমি চাচা চাচিৰ বাৰীৰ যাই আমি গম পাইছোঁ তেখেতে প্ৰত্যেকটাই কৈছে যে এইবাৰ BPFক ডাঙৰ হাঁহৰ এটা কণী আমি হাতত থামাম স্যাৰ লাষ্ট প্ৰশ্ন কৰি স্যাৰ মই আপোনাৰ লাষ্ট প্ৰশ্ন কৰোঁ মানে আপোনালোকৰ যোনটো BTR চৰকাৰ আছিলে তেখেতে অকল মানে দিল্লী চিন্তা কৰে আৰু BTC চৰকাৰ কৈছে আমাক দিল্লী নালাগে আমাক অকল BTC তেখেতসকলে শ্ৰীৰামপুৰৰ যোনটো সিন্ডিকেটৰ টকা
যি চৰকাৰী আঁচনিসমূহ আছে আজি আমি 300 কৰোৰ টকা থৈ আহিছিলোঁ যোৱা UPPL চৰকাৰৰ সময়ত তেখেতসকলে এই 300 কৰোৰটো তেখেতসকলৰ যি লাভাৰসকল আছে যি 2 নম্বৰী প্ৰেম কৰা মানে মহিলাবিলাক আছে বোৱাৰীবিলাক আছে আৰু তেখেতসকলৰ মানে ফেমিলি এটা আঁচনি বনাই ল'লে কোনো যুৱককে তেখেতসকলে 2 লাখ টকা নাই VCDC চেয়াৰমেনে তেখেতসকলৰ যুৱক ইউথ হয় প্ৰাইমাৰী প্ৰেচিডেণ্ট ছেক্ৰেটাৰীয়ে তেখেতসকলৰ ইউথ হয় আৰু ওমেন শাখাৰ ছেক্ৰেটাৰী প্ৰেচিডেণ্টসকলে তেখেতসকলৰ ইউথ হয় মুঠতে 300 কৰোৰ টকা তেখেতসকলে নিজৰ পকেটৰ পূৰা সোমাই ল'লে এই কথাটোৱে তেখেতসকলৰ আঁচনি